তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক বতাহ হোৱা হলে ময়ো গলোহেঁতেন বৈ মোৰ নামটো ৰক্তিম ৰাজখোৱা আকৌ মোৰ নামটো শিৱামণি শিৱামণি এইচ ঘৰ মোৰ চলচলি ৰাঙিয়া গাঁও তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ এই ল'ৰাজনক আপুনি চিনি পায় ছ'চিয়েল মিডিয়াত দেখিছে খাল যেন পেট আলকতৰা যেন শৰীৰ বস্তাৰ বস্ত্ৰ জট লগা চুলি ভুবুৰা দাড়ি ইয়াক মানুহে মানসিক বিকাৰগ্ৰস্ত বোলে কোনোবাই এদিন মোবাইলৰ কেমেৰাত ধৰি ৰাখিলে এক দৃশ্য সি গান গায় ভাল গায় এটা এটাকৈ গীত গাই ল'ৰাটোৱে কটাই যাযাবৰী জীৱন ইটো সিটো মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত গম পোৱা গ'ল যে ল'ৰাটোৰ নাম ৰক্তিম প্ৰথমে ল'ৰাটোৰ কাহিনী কম আপোনাক যুৱকজন নগাঁও জিলাৰ পুৰণিগুদাম চলচলি ৰঙিয়া গাঁৱৰ ৰক্তিম ৰাজখোৱা কৰ্মসূত্ৰে হায়দৰাবাদত আছিল বিগত 8টা বছৰ সেই সময়তে অসুস্থ হৈ পৰা যুৱকজনক চলচলিৰ ঘৰখনলৈ ঘূৰাই আনিছিল পৰিয়ালৰ লোকে আৰ্থিক দৈন্যতা আৰু চিকিৎসাৰ অভাৱত স্বাভাৱিক অৱস্থা ঘূৰাই পোৱা নাছিল যুৱকজনে যাৰ বাবে বৃহত্তৰ পুৰণিগুদাম অঞ্চলত যুৱকজনে গান গাই গাই অনাই বনাই পাৰ কৰিছিল যাযাবৰী জীৱন মোৰ নামটো ৰক্তিম ৰাজখোৱা আকৌ মোৰ নামটো শিৱামণি এইচ ঘৰ মোৰ চলচলি ৰাঙিয়া গাঁও ইয়াতে অহা মোৰ 2 দিন হ'ল কালি ৰাতিপুৱা আহে হয় মোৰ দেউতা আহিছে আকৌ এইটো নিচামুক্ত কেন্দ্ৰ কয় এটা এইচ মোৰ দেউতাৰ লগত মই থাকা দেউতাৰ লগত আছোঁ কিন্তু সংগীতে মানুহ বান্ধে ৰক্তিমে এতিয়া আৰু যাযাবৰী জীৱন কটাব নালাগে ৰক্তিমক সুচিকিৎসা প্ৰদান কৰিব নগাঁৱৰ পোহৰ ফাউণ্ডেশ্যনে তাৰ মানে মই আজি এসপ্তাহৰ আগত আপোনাৰ ইনষ্টাগ্ৰামত তেখেতৰ ভিডিঅ'টো দেখা পালোঁ যিটো ভিডিঅ' আপোনাৰ গানটো তেখেতৰ ভাইৰেল হৈছে তাৰপিছত দেখা পাই পেলাই সোধপোছ কৰিলোঁ ল'ৰাজন কোন হয় ক'ত ঘৰ কি কথা কি বতৰা 2019 চনৰ পৰা 19 চনৰ আগত তেখেত হায়দৰাবাদত আছিলে কিবা ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আছিলে তাত যিহেতু আৰ্থিকভাৱে দুৰ্বল তেওঁলোকে তেওঁক উপযুক্ত ট্ৰিটমেণ্ট দিব নোৱাৰাৰ ফলত তেখেতে তেনেকৈয়ে থাকিল দেউতাকেও ড্ৰিংকছ কৰে পাৰা যদি দেউতাককো লৈ যাওঁ আমি দুয়োজনকে লৈ আহিলোঁ যুৱকজনক পিতৃসহ চলচলিস্থিত ঘৰখনৰ পৰা উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰিছে নগাঁও চহৰৰ খুটিকটীয়াস্থিত এটা নিচামুক্তি কেন্দ্ৰত প্ৰদান কৰিছে উন্নত চিকিৎসাও শিল্পীসুলভ মন এটা ৰক্তিমৰ আছিল গীতৰে সাধনা কৰি হয়তো আগবাঢ়ি যোৱা হ'লে ৰক্তিমৰ এটা সূৰ্যক্লান্তি শৰীৰ থাকিল হয় নাম যশ কিন্তু জীৱন কেতিয়াবা এনেকুৱাও হৈ যায় হৈ বৈ বৈ মানুহ হেৰাই যায় ৰক্তিমৰ তেনে নহওক বহুজনৰ প্ৰাৰ্থনাই ৰক্তিমক এটা নতুন জীৱন দিছে সেই জীৱনটো জীয়াবলৈ কচৰত কৰক তুমি এজাক বৰষুণ হোৱা হলে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হলে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আঁকি লোবানে ছবি ৰক্তদান তুমি লোবানে লোবানে সাৱতী নমস্কাৰ ইয়াতে অহা মোৰ 2 দিন হ'ল কালি ৰাতিপুৱা আহি হয় মোৰ দেউতা আহিছে আকৌ এইটো নিচামুক্ত কেন্দ্ৰ কয় এটা এইচ মোৰ দেউতাৰ লগত মই থাকা দেউতাৰ লগত আছোঁ অঁ ভালেই লাগিছে মোৰ হাতত 2টা কলম মোৰ হাতত কাগজ আছে বহিব পাৰোঁ গান গাব জানো ভালেই লাগিছে হয় নাই ইয়াত একো লিখিব পৰা নাই নিজৰ আহাৰ লগত মোৰ নামটো শিৱামণি আকৌ মোৰ নামটো ৰক্তিম আকৌ দেউতাই মোক পিতাই বুলি মাতে নাই ইয়াতে ভিতৰতে এনে বহি আছিল হয় মই হায়দৰাবাদ এটা কোম্পানীৰ লগত এটা গান গোৱা হিন্দী গান যিটো হায়দৰাবাদ গোলকুণ্ডে কয় তাৰ লগত এটা গান গোৱা এতিয়া ঘৰতে এনেই দেউতাৰ লগত দেউতাই নিচা খাই কাৰণে দেউতাৰ লগত মোৰ সময় নষ্ট কৰাৰ লগত গানটো গোৱা নাই মোবাইলতে গাইছে আৰু গাই দিছোঁ এবাৰ तू आसमान मैं हूँ ज़मीं ना रहना है कुछ तो कमी
तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ ना नानी ना नानी नानी ना ओ वो ना नानी ना नानी नानी ना ओ वो আমি আহি পেলাই দাদাজনক লগ পাই গ'লোঁ আপোনালোকে হয়তো সামাজিক মাধ্যমত এইকেইদিন দেখিয়ে আছে তেওঁৰ নাম কি কৈ দিয়ক এবাৰ আপোনাৰ নামটো দাদা এফালে নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা আকৌ মোৰ নাম শিৱামণি মোৰ নিজৰ গাঁৱৰ নাম শিৱামণি MONI শিৱামণি এইচ আপুনি বৰ্তমান কি কৰি আছে গান চান আপুনি নিজে লিখা নেকি চাওঁ আপুনি নিজে লিখা নেকি নাই মই নিজে মানে এই ঘৰত আছিলোঁ আৰু আজি ৰাতিপুৱা ঘৰত আছিলোঁ আৰু আপোনাৰ যিখিনি ডকুমেণ্টছ আছিলে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড এইবিলাক কি কৰিলে নাই আধাৰ কাৰ্ড পেন কাৰ্ড মই নচলাওঁ মোৰ বেলেগ কাগজ আছে ক'ত আছে কাগজবিলাক কাগজ নিজৰ লগত আছে পঢ়া লিখা কাগজ আধাৰ কাৰ্ড পেন কাৰ্ড মই ব্যৱহাৰ কৰি ভালো নাপাওঁ আপোনাক যেন বহুত মানুহে এইখিনি সময়ত আপোনাক ফেচবুকত হওক ইনষ্টাগ্ৰামত হওক ইউটিউবত হওক আপোনাৰ ভিডিঅ'বিলাক দি আছে আপুনি গম পাইছেনে যিটো ইংলিছৰ টুডে মোৰ নিজৰ কিতাপ আছে O5H A-I-O, ya 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 A-I-O মোৰ নাম শিৱামণি আকৌ মোৰ নিজৰ 5টা H আছে O5H যিটো TNL হয় হিন্দুস্তান আপুনি নিজে লিখা গান এটা নমস্কাৰ মোৰ নাম শ্ৰী শিৱামণি আকৌ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা আকৌ মোৰ সবতকৈ ধুনীয়া নাম শিৱামণি MONI শিৱামণি 9টা আখৰ তাৰ লগত মই এটা গীত গাব ওলাইছো ভুল হ'লে সকলোৱে সহায় কৰিব तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ ना नानी ना नानी नानी ना वो ना नानी ना नानी नानी ना वो रहा आसमान रहा तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी तू आसमान मैं हूँ ज़मी ना रहना है कुछ तो कमी मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ मेरे खुदा तू है कहाँ मिल जा सही मैं हूँ यहाँ ना नानी ना नानी नानी ना वो ना नानी ना नानी नानी ना वो নমস্কাৰ মোৰ নাম শ্ৰী শিৱামণি আকৌ মোৰ ভিডিঅ'টো এইচ কৰিব যিটো মোবাইল কেমেৰা আপোনালোকে কিনি ল'বলৈ পাইছে আকৌ তাৰ লগত মোৰ এইচ হিন্দুস্তান আকৌ মোৰ এইচ নেগাঁও আকৌ মোৰ এইচ গুৱাহাটী আকৌ মোৰ এইচ হায়দৰাবাদ আৰু এটা গান আছে যে ৰক্তদান এইটো গাই দিব নেকি তো গানটো কি আপোনাৰ নিজৰ হয় নেকি ৰক্তদান এনেই গালো স্কুল এখনৰ লগত গালো আকৌ এইবোৰ মন্দিৰ বনোৱাৰ লগত আকৌ ৰাস্তা পদূলি বনোৱাৰ লগত বেংক বনোৱাৰ লগত গালো আৰু 1 2 3 বেংক SBI কি ক'লা গোটেই গানটো লিখা হৈ গ'ল আৰু আছে লিখিবলৈ হ'ব এনেকৈ গাব জানো দিয়কচোন গাই দিয়ক গানটো মোৰ এটি সজা জীৱন ছবি থকা পক্ষী উৰা ফুল ফুলা ছবি থকা মোৰ এটি সজা জীৱন ছবি থকা পক্ষী উৰা ফুল ফুলা ছবি থকা খোজ বিচাৰি জীৱনে কয় সপোন আজি মোৰ চকু পানী হয় মোৰ এটি সজা জীৱন ছবি থকা পক্ষী উৰা ফুল ফুলা ছবি থকা হ'ব এইটো গান মোৰ নিজৰ ঘৰৰ কাৰণে গাইছো
একো নিজৰ মোৰ মন্দিৰটোৰ নামত চৰকাৰী টকা পইচা এতিয়ালৈকে মোৰ নামত অহা নাই যিটো মন্দিৰ বনাইছে মৃত্যুঞ্জয় তাৰ লগত মই গান গাইহে আছো এদিন এনেকৈ পালেগে গম এনেকৈ টকা পইচা পালেগে বা তেতিয়া বেলেগকৈ গান গাই দিম আৰু আমি এতিয়া যিটো ভিডিঅ' বনাই আছো সেই ভিডিঅ'টো আমি বহুত লোকক আমি প্ৰেৰণ কৰিম আপুনি হয়তো কিবা সহায় পাব পাৰে আমিও চেষ্টা কৰিম আপোনাক যিমান পাৰোঁ সহায় কৰিবলৈ সহায় কৰাৰ লগত মোৰ নামটোৱে শিৱামানি হয় আমি যদি কিবা কাৰণে আপোনাক গান ৰেকৰ্ডিঙৰ কাৰণে লৈ যাওঁ আপুনি আমাৰ লগত যাব নেকি কি ক'লা আমি যদি গান ৰেকৰ্ডিং কৰাবৰ কাৰণে লৈ যাওঁ তেনেকৈ পাৰিম মই এদিন গান গোৱাৰ লগত পাৰিম তেনেকৈ ৰেকৰ্ডিং ল'ব নোৱাৰো যিকোনো ঘৰ এটাত এদিন গান গাই দিব লাগে এদিন গান গাই দেখুৱাব লাগে থিয় হৈ পেলাই তাতে ভাত খাম তাতে চাহ খাম এদিন গান গাই দেখুৱাব পাৰিলে মই এদিনতহে গান গাওঁ মানে যিকোনো ষ্টেজ যিটো ছেভেজ কয় সেই ছেভেজটো নিজে লিখি ল'ব পৰাৰ কাৰণে আকৌ ছেভেজটো নিজে জনাৰ কাৰণে যিটো স্কেল ছেটেজ কয় সেই স্কেল ছেটেজটোৰ লগত যিটো চ'লেজ কয় যিটো পেটেজ কয় আকৌ যিটো ইয়াৰ চ'লেজ পেটেজ আকৌ এটা যিটো ছেভেজ যিটো ক্ৰিকেট খেলা কয় গোটেই গাঁৱত হিন্দুস্তান লিখে সেই ছেভেজটোৰ লগত এদিন এনেকৈ গানহে গাব পাৰোঁ মানে যিকোনো গান ৰাস্তা পদূলিৰ লগত গালেও মোক মানুহে এনেকৈহে চিনি পায় 6 ঘণ্টা 7 ঘণ্টা মই গান গাই থাকিব পাৰোঁ 6 ঘণ্টা 7 ঘণ্টা মোৰ গান গাই থকা অভ্যাস আছে মানে নিজৰ মগজুটোৰ লগত মই যিটো অনিষ্ট বেয়া পাওঁ আকৌ মোৰ দেউতাৰ লগত সহায় কৰা আকৌ দেউতাৰ লগত খোজকঢ়া বিৰাট বেলেগ মোৰ খোজকঢ়া হৈছে মৃত্যুঞ্জয় মন্দিৰৰ লগত আপুনি এটা গান গাই আছিলে তুমি এজাক বৰষুণ হোৱা হ'লে নৈ হ'লোহেঁতেন মই তেনেকুৱা কিবা গান এটা আছিলে গানটো গাই শুনকচোন এবাৰ গানটো কিন্তু ডাব্লিউ কৰি পেলাই গাওঁ স্কুল এখনত গাই থৈছো আকৌ ইয়াত ডাব্লিউ কৰি পেলাই গাওঁ কিয়নো বেলেগে চাব বা তাৰ হাতত একোৱেই নাই জিকিব পৰা হাতত জিকিব পৰাটো বস্তু লাগিব গানটো ডাব্লিউ কৰি পেলাই গাওঁ নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা মোৰ নাম শিৱামানি মই এটা গীত গাব ওলাইছো ইয়াৰ আগতে এবাৰ গালো আৰু এবাৰ গাইছো এইটো মোৰ WH নিজৰ গান তুমি এজাক বৰষুণ হোৱা হ'লে আগফালে আপোনালোকৰ মৃত্যুঞ্জয় মন্দিৰ গানটো গাব ওলাইছো ভুল হ'লে আকাশৰ তলত সহায় কৰিব তুমি এজাক বৰষুণ হোৱা হ'লে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হ'লে ময়ো গলোহেঁতেন বৈ তুমি এজাক বৰষুণ হোৱা হ'লে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হ'লে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি ৰক্তদান তুমি লোবানে লোবানে সাৱতী তুমি এজাক বৰষুণ হোৱা হ'লে ময়ো হলোহেঁতেন নৈ তুমি এজাক সপোন হোৱা হ'লে ময়ো গলোহেঁতেন বৈ উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি উৰি যোৱা পক্ষী যাকে কানে কানে আহি কলে আকি লোবানে ছবি ৰক্তদান তুমি লোবানে লোবানে সাৱতী সকলোৱে ভাল পাব এইটো মোৰ WH কিয়ৰ হিন্দুস্তান হাতত এইবিলাক কি বান্ধি আছে কি ক'লা এই হাতত এইবিলাক কিয় বান্ধি আছে নাই কিবা দৰকাৰ মোৰ ঘৰ আমাৰ ঘৰটো বেলেগ আকৌ আনৰ ঘৰটো বেলেগ নহয় হাতত এইবিলাকতো বান্ধিব নালাগে বাৰু এইবিলাক খুলি দিয়কচোন নাই থাকক হ'ব দিয়ক খুলি দিয়ক নাই হ'ব গা পা ধুলে নাই গা পা ধোৱা থাকিবই মন্দিৰটোত মানুহৰ চকু আছে আকৌ মন্দিৰটোৰ লগত মোৰ চকু থাকিবই মই নাগিন ল'ৰা নাগিন মানুহ কয় মাথাত আছে আৰু মন্দিৰটোত আকৌ মোৰ লগত চকু থাকিবই যিকোনো অসমীয়া মানুহৰ আমি ধুনীয়াকৈ আপোনালৈ এযোৰ কাপোৰ আনিছোঁ এযোৰ চেণ্ডেল আনিছোঁ পিন্ধিব নাই এইখিনি পঠাইছে কোনে কওক নাই নাই আমি নিজে শুনক আমি নিজে আনিছোঁ পিন্ধিব নাই আপোনাৰ ভিডিঅ' চাই মোৰ নামটোৰ লগত মই বস্তুটো নিমিলিলে মই চৰকাৰৰ পৰাও নলওঁ নাই নাই আমি চৰকাৰী নহয় আমাৰ ফালৰ পৰা আমি নাই আমি NGO নহয় MLA মিনিষ্টাৰ দিলে নলওঁ নাই নাই MLA মিনিষ্টাৰ ল'ৰা ছোৱালী নিমিলে বেলেগৰ ল'ৰা ছোৱালী মোৰ নামটোৰ লগত নিমিলে মোৰ নামটো শিৱামানি কিয়নো মন্দিৰটোৰ ওপৰত সাপ আঁকিছে ন মোৰ ল'ৰা ছোৱালীটোৰ লগত বেলেগৰ ল'ৰা ছোৱালীটো নিমিলে মোৰ নামটো ৰক্তিম আকৌ মোৰ নামটো শিৱামানি হায়দৰাবাদৰ 40টা কোম্পানীৰ লগত কাম কৰা সিমানেই সঁচা আকৌ এই গাঁওখনৰ লগত গান গাই এনেকৈ ঘূৰি ফুৰোঁ সিমানেই সঁচা আপোনাক যদি আমি ক'ৰবাত লৈ যাওঁ আপুনি আমাৰ লগত যাব নাই কি ক'লা যদি এনেই ৰেকৰ্ডিঙৰ কাৰণে লৈ যাওঁ বা অলপ এনেই ক'ৰবাত মেডিকেল লৈ যাওঁ নাই মইতো বাইকত উঠি ভাল নাপাওঁ কাৰত লৈ যাম কাৰ লৈ আহিম তেতিয়া কাৰ চাৰ হ'লে এনেকৈ যাব পাৰোঁ গৈ পেলাই তেনেকৈ 3 ঘণ্টা গান গোৱাৰ লগত তেনেকৈ 3 ঘণ্টা গান গোৱাৰ লগত থাকিব পাৰোঁ বিয়া ঘৰতো গান গাব পাৰোঁ তেনেকৈ টকা পইচা ল'ব পাৰোঁ গান গাই যিকোনো বিয়া ঘৰ তেনেকৈ বহি পেলাই টকা পইচা লৈ নাই শুনক মোৰ কথাটো শুনক হওক বা কিবা ঘৰে আপুনি চাওক আপুনি ইমান ধুনীয়া গান গায় নিজক লাজ জনাটো নিবিচাৰোঁ
আপুনি ইমান ধুনীয়া গান গায় হয়নে আপুনি যদি এনেকৈ থাকে আপোনাক বিয়া এখনত কাইলৈ গান গাবলৈ মাতিবলৈ হ'লেও কোনেও নামাতিব আপুনি যদি এনেকৈ লেতেৰা হৈ থাকে চাওক এতিয়া কিমান লেতেৰা হৈছে লেতেৰাটোৰ লগত কথা নাই ন লেতেৰা এটা লগত দীঘল আছে বিয়া পাতিবনে নাই মাক বাপেক কেনেকুৱা লেতেৰা এটাৰ লগত কথা আছে ন বিয়া পাতিবনে নাই মাক বাপেক কেনেকুৱা নে টকা পইচাই মন্দিৰটোৰ ভিতৰতে অসম দেশৰ মন্দিৰ মৃত্যুঞ্জয় মন্দিৰটোৰ ভিতৰত টকা পইচাই গোটেই অসমীয়া মানুহৰ নাম তেনেকুৱাতো ন বিয়া পাতিবনে নাই বিয়া পতা চিন এটা থাকে মানুহৰ ৰেকৰ্ড এটা থাকে চেভেজ এটা থাকে বিয়া পাতিব পৰা ভাল আপোনাৰ ভাল লগা গান এটা গাওক নমস্কাৰ মোৰ নাম শ্ৰী ৰক্তিম ৰাজখোৱা মোৰ নাম শিৱামণি HSHCVAMONI শিৱামণি 9H ARH SARH Anggerak Papon Dam 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 SARH H Hyderabad H Hindustan Gamahate Dam 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 Tu Mera Dam 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 Mera Har Dam 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 Tu Mera Dam 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 Mera Har Dam 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 Tu Mera Dam 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 Mera Har Dam 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 Tu Mere Dam 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 उस रिश्तों का नमक ही दूरी होता है ना मिलना भी बहुत जरूरी होता है दम 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 तू मेरे दम 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 मेरा हर दम 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 तू मेरे दम 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 मेरा हर दम 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 तू मेरे दम 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 मेरा हर दम 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 माना है ये इसकी अधूरा दिल में मेरे शर्मिंदा है पूरा होके खत्म हुआ जो है आधा वो ही जिंदा है तुझसे मेरा दीन धर्म है मुझसे तेरी खुदाई तुझसे मेरा दीन धर्म है मुझसे तेरी खुदाई तू बोले तो बन जाऊं मैं बोले सा सौदाई दम 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 तू मेरा दम 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 मेरा हर दम 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 तू मेरा दम 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 ইমান সুন্দৰ কণ্ঠ অধিকাৰী আৰু তেওঁ আচলতে মানসিকভাৱে অলপ অসুস্থ আপোনালোকক ওলাই আহক তেওঁক অলপ সহায় কৰিবলৈ আমি চাওঁ আজি তেওঁ কিমান পাৰোঁ এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ সকলোৰে এটা ভুল ধাৰণা আছিল আমাৰ এক নতুন যাত্ৰা এটা NGO নেকি আমি কোনো NGO নহয় আমি গাঁৱৰ ল'ৰাসমূহ একত্ৰিত হৈ মানসিকভাৱে যিসকল অসুস্থ বা পদপথত বাস কৰা লোকসকলক আমি যিমান পাৰোঁ আমাৰ সাধ্য অনুযায়ী আমি সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ আৰু বৰ্তমান সময়ত আমাক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আমাক সহায় কৰি আছে আৰু আমাক এখন সকলোৰে জনপ্ৰিয় ধাৰাবাহিকৰ এজন অভিনেতাই আমাক এতিয়া সহায় কৰিব তেওঁ আচলতে আমাক নামটো তেওঁ ল'ব দিয়া নাই আমি আজি যিমান পাৰোঁ তেওঁক অলপ এক নতুন ৰূপ দিবলৈ চেষ্টা কৰিম আপুনি গাটো ধুই ল'ব নেকি কিয় গা কিয় নুধুৱে নাই হ'ব মোৰ এতিয়া নিজৰে ঢেৰ অসুবিধা ন আৰু সেইটো বেগটো চাব দিবনে এবাৰ বেগটো চাবলগীয়াতো চাওঁ আমিও এবাৰ চাওঁ একো নহয় দিয়ক আপোনাৰ ভাইটি নিচিনা হয় নাই ভাইটি দেখুৱালৈ আপোনাৰ একো নাই মই এবাৰ চাওঁ কি কি লৈ আছে ডকুমেণ্ট কিবা লৈ আছে নেকি আপোনাৰ আপোনালোকৰ বাৰ থাকিব খালি শুনকচোন আপুনি ইমান দূৰৰ পৰা আহিছো আপুনি কথা নাপাতে আমাৰ লগত নাই 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 ঠিক আছে আপুনি চাওক এইটো দেখুৱাই দিয়া আপুনি নতুন যাত্ৰা এটা নতুন যাত্ৰা লৈ আহিছে তোমাক চেণ্ডেল চলিব বাৰু মন্দিৰ এটাৰ লগত যেনেকে তুমি নাজানা মোৰ গাঁৱৰ কথা কোনোবাই আপোনাক দম চম দিয়ে নেকি দম নিদিয়ে মোৰ এনেকে দেউতা ঘৰত অকলশৰে থাকে আকৌ মোৰ মা বেলেগকে থাকে তেনেকুৱা গান গলেও গান গাব পৰা বস্তুখিনি মোৰ আকৌ থাকিব পৰা মন্দিৰটো মোৰে মৃত্যুঞ্জয় এনেকুৱা সুবিধা মোৰ নিজৰ এজন মানুহৰ লগতহে আনৰ লগত ভাই বন্ধুৰ লগত সুবিধা নাই আৰু আচলতে তেওঁ গা চা নুধুৱে আৰু আমাৰো জোৰ জবৰদস্তি কৰিব মন নাই ঘৰৰ মানুহ আমি যিমান পাৰোঁ চেষ্টা কৰিম এক নতুন ৰূপ দিবলৈ যিহেতু মানসিকভাৱে অসুস্থ যিসকল লোক থাকে তেওঁলোক যিমানে শাৰীৰিকভাৱে সুস্থ থাকিব সিমানে মানসিকভাৱে সুস্থ থাকিব তেওঁ যিমানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকিব তেওঁ মানসিকভাৱে অলপ হ'লেও সুস্থ হৈ উঠিব সেইবাবে আমি চেষ্টা কৰিম যিমান পাৰোঁ ভাল লাগিছে আপোনাৰ চুলি দাড়িখিনি কাটি দিয়াৰ লগে লগে ভাল লাগিছে কিন্তু আপোনাক ধৰিবই পৰা নাই নামটো ধুনীয়া কাৰণে যিটি মানুহৰ লগ নলওঁ অকলে যে থাকোঁ মোৰ নামটো ধুনীয়া কাৰণে শিৱামণি বাদ শুনকচোন দাদা শিৱামণি মোৰ কথাটো শুনক
কানি কাপোৰ নলওঁ দে নাই নাই আপুনি নালাগে বুলি কৈছো ন এৰি দিয়ক আপুনি ভিডিঅ'হে বনাব তাত মন্দিৰত পুলিচ চুলিচ নাই নেকি ভিডিঅ' লাগে যদি ভিডিঅ' কওক গান গাইছো ভালকে কথা মই ৰখাত ঘৰ কি কৰিম বাৰু কওকচোন কেলা কৈছো মন্দিৰটো পূজা কৰি আছে নহ'লে তালৈকে যাওঁ মানুহ তেনেকে বেয়া কৰে নেকি তালৈকে যাওঁ নহ'লে শুনক না কথাটো শুনক কথাটো শুনি লওক না ৰ'ব কথাটো শুনক বেয়া লাগে নহয় আমি আপোনাৰ বাই মাতিছে নাই আমি তেওঁক অলপ সহায় কৰিব আহিছিলো মানে গান নিদিয়ে বোলে আপোনাক একো নকওঁ বাই মাতিছে আপোনাৰ বায়ে মাতিছে হাতত দুখ পাম বুলি কোৱা নাই নাপায় আপুনি পলাব নাচাব কিন্তু গা ধুবহে লাগে আপুনি দৌৰা দবা কৰিব যাম বুলি কোৱা নাই এই দিয়া ভিডিঅ' দি দিম যি ভিডিঅ' নালাগে ভিডিঅ' কৰিম আপোনাক আমি চব ব্যৱস্থাই কৰি দিম আহক আপোনাৰ চিকিৎসা ব্যৱস্থা কৰিম আহক সিহঁতে একো নকয় মই খুলি দিলো চব আহক নাই একো নকয় এইফালে ইয়াত বহিব আপোনাক বায়ে মাতিছে বাৰ ওচৰত গ'ল চাওক আপুনি যদি আমাৰ লগত নাযায় হয়নে আমিতো আপোনাৰ লগত অকণমান জোৰ জবৰদস্তি কৰিব লাগিব আপুনি দুখ পাব তেতিয়া নিজে দেখিছেনে পানীও দিব তাতকে আপুনি বাহঁতৰ ঘৰত বলক বায়ে মাতিছে আহক আপুনি ভয় খাই গ'ল হয়নে ভয় খাই গ'ল আচলতে ভয় খাই গ'ল ভিডিঅ' বনোৱাটো আমাৰ মেইন কথা নহয় আপুনি ঠিক আহিলে ন কোনোবাই ফোনহে কৰিছে হ'ব গা ধুৱাই ল'বা বাৰু তুমি মোৰ লগত চাহ একাপ চাহ খাব দিয়া ন চাহ একাপটো খাব দিয়া তালৈ নাযাওঁ তাত ভিডিঅ' বনাব মই নাযাওঁ নাই তুমি মোক গান চান গাই পেলাই ভিডিঅ' বনাই পেলাই ৰ'বা নে অলপ দাঙি নিবা বাৰু তুমি এটা ভিডিঅ' কাৰণে দিগদাৰ দিয়া না আপুনি চাওক ইমান ধুনীয়া ল'ৰা এটা আপুনি এনেকে থাকিলেতো চবেই আপোনাক ভয় খাব হয় নাই আপোনাক পাগল বুলি হাঁহে নেকি কোনোবাই নহয় তো হাঁহিব আপুনি যিমান চাফ চিকুণ হৈ থাকিব আপোনাক মানুহে ভাল পাব আপোনাক মৰম কৰিব হয় নাই আপোনাক গান গাব মাতিব য'তে ত'তে আপোনাক লেতেৰা হৈ থাকিলে নামাতিব আৰু আপোনাৰ লগত জোৰ জবৰদস্তি আমাৰো কৰিব মন যায় আপুনি সেইটো খুলি দিয়ক ধুনীয়াকৈ খুলি দিয়ক চাওক আচলতে যিজন ব্যক্তিয়ে আমাৰ কথা শুনা নাছিল এতিয়া অলপ বুজাই দিওঁতে তেওঁ ধুনীয়াকৈ বুজিছে প্ৰথম সকলো ব্যক্তিয়ে এলেখীয়া ব্যক্তিসকলে এনেদৰে অকণমান উৎপাত কৰে এতিয়া বুজাই দিওঁতে কি ধুনীয়াকৈ বুজিছে তেওঁ নিজে কাপোৰবিলাক খুলি দিছে আমি ধুনীয়াকৈ কাপোৰ লৈ আহিছোঁ আপোনালৈ কি খালে ৰাতিপুৱা কি খাইছে তেওঁ খুব সুন্দৰকৈ নিজে গা ধুইছে আমিও ইমান হেৰি কৰিবলগীয়া হোৱা নাই ভালকে ধোৱা এতিয়া আকৌ গাব লাগিব সেইটো গান তোমাৰ গানটো গোটেইটো লিখি হ'ল নে এখন আমাৰ গামোচাখন আজি আকৌ কি দি কামলৈ দি পঠাইছে আমাক কেকে শুনাই তুমি সদায় এনেকৈ ধুনীয়াকৈ গা চা ধুবা ইয়াতে বাৰ ওচৰত আহিবা বায়ে ভাত পানী দিব খাবা কৰিবা আমি ধুনীয়াকৈ তোমাক অলপ লৈ কৈ যাম গান চান ৰেকৰ্ডিং কৰাম আৰু চিকিৎসাৰ অলপ ব্যৱস্থা কৰাই দিম হা যাবা নাই আমাৰ লগত তেতিয়া যাবা নাই আকৌ ভয় কৰিবা নেকি সেইদিনাখন ইমান ভাল ল'ৰা তুমি এনেকৈ ঘূৰি ফুৰিলে চব মানুহে ভয় খায় আৰু হাতত লাঠি চাঠি একো নল'বা ঠিক আছে বেয়া কথা গা ধোৱা মুচি লোৱা গাটো ধুনীয়াকৈ মুচি লোৱা গাটো খানা
তেওঁ আচলতে এইবিলাক হাতত কিবা খাৰু চাৰু পিন্ধাৰ কাৰণে এইবিলাক পুৰা চিন বহি ধুই উঠি গৈছেগৈ আৰু নিপিন্ধিবা আজিৰ পৰা পিন্ধিবা নেকি এনেকৈ টান গৈ আৰু কিবা লৈ নাথাকিব এতিয়া কি হৈ গৈছে এতিয়া আপুনি লৈ আছে এতিয়া গান গাব লাগিব দেশ পিন্ধি জলা বগা বুলি এগৰাকী বাইদেউ তেওঁলোকে অশেষ ধন্যবাদ আৰু জেকেট এটা আগবঢ়াইছে ভাল লাগিছে কাপোৰযোৰ দাদাক ধুনীয়াকৈ বায়ে চাহৰ ব্যৱস্থা কৰি দিলে আৰু আমি ভাতৰ ব্যৱস্থা কৰিম বুলি কৈছিলোঁ বায়ে ক'লে ইয়াতে ভাত বনাই দিব খাব আৰু দাদাজনৰ ঘৰৰ আৰ্থিক অৱস্থা মানে বাগৰাকীও বিয়া হৈ আহিলে তো ঘৰৰ আৰ্থিক অৱস্থাও ইমান সুস্থ নহয় মানে সবল নহয় তেওঁক যেন সুন্দৰভাৱে চিকিৎসাৰ ব্যৱস্থা কৰি দিব বা কিবা তো আপোনালোকে পাৰে যদি অলপ সহায় কৰিব আমিও চেষ্টা কৰিম তেওঁক অলপ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ আপোনালোকে যদি কোনোবাই মেডিচিন কিনি দিব বিচাৰে বা কিবা চিকিৎসাৰ ক্ষেত্ৰত যদি কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব আমাৰ যোগাযোগ নম্বৰ হৈছে 6002128436 আপোনালোকে কোনেও আমাক পইচা দি সহায় কৰিব নালাগে পইচা আমালৈ দিব নালাগে দাদাৰ যিসমূহ মেডিচিনৰ খৰচ হয় সেই খৰচসমূহ আপোনালোকক দি দিম আপোনালোকে ডাইৰেক্ট দোকানত বা তেনেকৈ আপোনালোকে প্ৰেৰণ কৰিব পাৰিব আমাক পইচা কোনেও যোগান ধৰিব নালাগে আৰু এজনে দাদা ৰক্তিম ৰাজখোৱা তেওঁ এগৰাকী ভৱিষ্যতে সুন্দৰ গায়ক হ'ব বুলি আমি আশাবাদী